তো সংবাদ বন্ধুসকললৈ নমস্কাৰ। আজি আপোনালোকক ইয়াত এটা বিশেষ কাৰণৰ কাৰণে মাতি আমি এটা প্ৰেছ কনফাৰেঞ্চ কৰা হৈছে। খুব ডাঙৰ এটা মানে বহুত বেছি এজেণ্ডা এটা নাই, দুটা বা তিনিটা এজেণ্ডা এইবিলাকক লৈ পেলাই আপোনালোকক ইয়াত মাতা হৈছে। আৰু আমি খুব দীঘলীয়াভাৱে খুব এটা ডাঙৰ ইছ্যু লৈ তেনেকুৱা কৰিব ইচ্ছা কৰা নাই, কিন্তু সৰু হ'লেও আমাৰ পাব্লিকৰ কাৰণে এইটো খুব প্ৰয়োজন হ'ব। আৰু যিহেতু আমি চবেই পাব্লিকক লৈ চব কনচাৰ্ণ হয়, ইয়াৰ কাৰণে আপোনালোকৰ জৰিয়তে যাতে সঠিক মেছেজটো যায়, ইয়াৰ কাৰণে মই এইটো প্ৰেছ কনফাৰেঞ্চটো মাতা হৈছে। ত' আপোনালোকক জনাওঁ যে যোৱা 5 তাৰিখৰ পৰা আৰম্ভ কৰি যোৱা কালিলৈকে মিডিয়াত, আমাৰ নিউজ মিডিয়াত বা কিছুমান পৰ্টেলত আৰু ফেচবুক, হোৱাটছআপ এইবিলাকত বহুত কথা আমাৰ ভৈৰৱকুণ্ড সমষ্টিক লৈ আৰু PMAYZ সেইটো সামৰিক কিছু কথাবিলাক ভাইৰেল হৈ আছে আৰু মিডিয়াবিলাকত বজাই আছে। এইটো লৈয়ে আপোনালোকক মই ইয়াত মাতা হৈছে। গতিকে যিটো বিষয়টোত ইয়াত মিডিয়াত বজোৱা হৈছে আৰু ফেচবুকবিলাকত ভাইৰেল হৈছে, পৰ্টেলবিলাকত ভাইৰেল হৈছে, এইটো কথাটো হৈছে কি, এজন বেনিফিচিয়াৰী PMAYZৰ আলেক্সুছ টিগ্গা, তেখেতৰ ঘৰত কেইদিনমান আগত মিডিয়াৰ হাউচে ৰিপৰ্টাৰে তাতে গৈছিলে আৰু কিছু কথা ৰিপৰ্টিং কৰিছে। তাৰপিছতে তাৰমানে এইটো ভাইৰেল হোৱাৰ আৰম্ভ হৈছে। তো যিটো মিডিয়াত ভাইৰেল বা মিডিয়াত বাজিছে সেইটো কথাক মোৰ অলপমান ক্লিয়াৰিফিকেশ্যন দিব লগা আছে। কাৰণ মই ভৈৰৱকুণ্ড সমষ্টিৰ যিটো BTCL হয়, ইয়াৰ মই এজন TCLCC চেয়াৰমেন হয়। আৰু আমাৰ ভৈৰৱকুণ্ড সমষ্টিত মুঠ 11টা VCDC আছে আৰু এটা মিউনিচিপাল বডি আছে। সেইকাৰণে যিহেতু মিডিয়া ৰিপৰ্টত কিছু মিছলিডিং টাইপৰ মানে মিছইনফৰ্ম টাইপৰ কথাবিলাক তাতে কোৱা হৈ গ'ল, সেইকাৰণে আপোনালোকক মই আজি ইয়াত মাতিলোঁ। বিশেষকৈ তাতে কি হৈছিলে কি, আমি দেখিবলৈ পালোঁ মিডিয়াত যে এটা আলেক্সিউছ টিগ্গা নামৰ বেনিফিচিয়াৰীজনে এতিয়ালৈকে তেওঁৰ ঘৰটো এতিয়ালৈকে সমাপ্ত হোৱা নাই। আৰু যিটো তেখেতৰ PMAYZ পাবলৈ সক্ষম হৈছিলে, সেইটো ঘৰটোৰ পইচাটো তাৰমানে অলৰেডি সোমাই গ'ল। এতিয়া ইয়াত আমাৰ মিডিয়াত যিটো কথাটো ওলালে সেইটো এনেকুৱা ধৰণৰ যে বেনিফিচিয়াৰীৰ একাউণ্টৰ পৰা পইচাটো কোনোবা ঠিকাদাৰে লৈ তাৰমানে অপব্যৱহাৰ কৰিলে বা তেওঁলোকে তাৰমানে লুণ্ঠন কৰিলে, তেনেকুৱা ধৰণৰ এটা নিউজ আমি দেখিবলৈ সক্ষম হ'লোঁ। গতিকে 5 তাৰিখৰ সেইটো নিউজটো বাজিলে, তাৰপিছত মই মোৰ TCLCC ষ্টাফবিলাকক লৈ আৰু কিছুমান আমাৰ পাৰ্টীৰ যিটো UPPL পাৰ্টীৰ বৰ্তমান চৰকাৰ চলি আছে, পাৰ্টীৰ কিছু বিষয়ববীয়াসকলক লৈ মই তাতে অলপ ফিজিকেল ভেৰিফিকেশ্যন কৰিবলৈ গ'লোঁ। আৰু তাৰ আগেই আজিৰ পৰা কমচে কম 15 দিনমানৰ আগত আমি অলৰেডি এইটো এটা ৰিভিউ কৰা হৈছিলে। তো আমি তাতে ভেৰিফিকেশ্যন কৰিবলৈ গ'লোঁ। তো আলেক্সিউছ টিগ্গাৰ যিটো ঘৰ PMAYZ, ফাৰ্ষ্ট খিস্তি সোমোৱাৰ পিছত তেওঁলোকৰ ফ্লিণ্ট এৰিয়া যিমানখিনি কৰিব লাগে বা হাফ ৱাললৈকে যিমানখিনি কৰিব লাগে, এইটো ইতিমধ্যে কমপ্লিট। তাৰপিছত সেইটো কমপ্লিট হোৱাৰ পিছত জিঅ'টেগ কৰি ছেকেণ্ড ইনষ্টলমেণ্টটো সোমাই দিয়া হৈছিলে আপোনাৰ ঠিক আলেক্সিউছ টিগ্গা ঠিক তেওঁৰ ছেকেণ্ড ইনষ্টলমেণ্টটো সোমাইছে আপোনাৰ 24/8/2023। 24/8/2023। তেওঁৰ প্ৰথম কিস্তিটো সোমাইছিলে 24/3/2022। তাৰপিছত সেই কিস্তিটো সোমাই তেওঁলোকে কমপ্লিট কৰাৰ পিছত FTO মাৰিলে, তাৰমানে ফাইনেন্সিয়েল যিটো ট্ৰানজেকশ্যনটো কৰা হ'ল সেইটো কৰিলে 2023 চনৰ 24/8। তো আজি তাৰিখলৈকে কমচে কম নিয়াৰলি 1 বছৰ এতিয়া গেপ হৈছে। নিশ্চয় মানুহবিলাকৰ এটা প্ৰশ্ন থাকিব, এইখিনি পইচা এতিয়ালৈকে সোমোৱাৰ পিছত কিয় কাম কৰা নগ'ল? তো তাৰ কাৰণে আমাৰ ডেভেলপমেণ্ট ব্লক ফালৰ পৰা তেখেতক এটা নটিচ দিয়া হৈছিলে কমচে কম 2 মাহমানৰ আগত।
সেইটো নটিছ মৰ্মে আপোনাৰ এতিয়া মানে বহুতখিনি দেৰি হৈ আছে ঘৰটো আপুনি বনাব লাগে বুলি নটিছ এটা দিয়া হৈছিলে তেখেতক ফাৰ্ষ্ট নটিছ কাৰণ পইচাটো সোমাৰ পিছত বেনিফিচিয়াৰী একাউণ্টত সোমাৰ পিছত সেইটো ঘৰটো 95 ডেজত সাধাৰণতে 95 ডেজত সেইটো কমপ্লিট কৰিব লাগে কিন্তু 95 ডেজতকৈ অত্যন্ত বহুত বেছি হৈ গ'ল কাৰণ বহুত থাকিব পাৰে নৰ্মেল সময়টো হৈছে 95 ডেজ বা 100 ডেজ কিন্তু বহুত বেছি হৈ গ'ল ইয়াৰ কাৰণে আমি নটিছ চাৰ্ভ কৰিব লগা হৈছে আৰু নটিছটো তেখেতক দিয়া হৈছে কালিলৈকে মানে কমপ্লিট নহ'ল আৰু বহুত সময় 12 মাহ যে গেপ হ'ল এইটো এটা বিষয় থাকিব লাগিব এইটো যিটো তেওঁৰ গেপিং হৈ গ'ল ইয়াতে ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনটো আপোনালোকে শুনক তো তাতে আমাৰ কিছুমান নিউজবিলাকৰ মানুহ তাতে গৈ এইটো বস্তুটো মানে দাঙি ধৰিল বেয়া কথা নহয় ঠিক আছে পাব্লিক কনচাৰ্ণৰ কাৰণে কৰিব লাগে আৰু যিহেতু এইটো চৰকাৰী এটা পইচা হয় এইটো ঠিক ঠাক কৰিব লাগে কিন্তু ৰিপৰ্টিংটোত অলপ বেলেগ ধৰণৰ ওলাই গৈছে যেনে এইটো পইচাটো উলিয়াই কোনোবা এজন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন তেওঁলোকে তাৰমানে এইটো অপব্যৱহাৰ কৰিছে কিন্তু যেতিয়া আমি যোৱাকালি ফিজিকেলি ভেৰিফিকেশ্যন কৰিবলৈ গ'লোঁ তাতে ইয়াত আমি গম পালোঁ যে পইচাটো যিহেতু বেনিফিচিয়াৰীৰ একাউণ্টত আছে তেওঁলোকে কোৱা মতে সেই তাহানিয়ে তাৰমানে তেওঁলোকে এইটো পইচাটো উলিয়াবলৈ কাৰণে কি কৰিলে ফিংগাৰ টিপছ মাৰিলে ফিংগাৰ টিপছ কিয় মাৰিব লগা হৈ যায় কাৰণ তেওঁলোকৰ একাউণ্টটো CSPত তেওঁলোকে ফিংগাৰপ্ৰিণ্ট মাৰিলে পইচাটো উলিয়াবৰ কাৰণে এতিয়া ফিংগাৰ টিপছ মাৰিলে যেতিয়া পইচাটো আপুনি উইথড্ৰ কৰিলেতো তো তেওঁলোকৰ হাততে পইচাটো আছে যেতিয়া আমি প্ৰশ্ন কৰিলোঁ কি আপোনালোকে এতিয়ালৈকে কিয় বনা নাই আমি কেনেকৈ বনাম তেনেকুৱা ধৰণৰ তেওঁলোকৰ কিছুমান প্ৰশ্ন মানে থাকিল সেইকাৰণে যোৱাকালি নহয় তাৰ আগদিনাখন আমি যেতিয়া ফিজিকেল ভেৰিফিকেশ্যন কৰিবলৈ গ'লোঁ তেওঁলোকক চিধাকৈ কোৱা হৈছে কি আপোনালোকে অতি সোনকালে কামটো কৰক সেইবাবে আজিৰ পৰা তেওঁলোকক কামটো কৰিবলৈ দিয়া হৈছে কাৰণ তেওঁলোকৰ একাউণ্টতে এইটো একাউণ্ট আৰু CSPতে এইটো পইচাটো আছে কোনো ব্যক্তিয়ে ছেকেণ্ড পাৰ্চনে এইটো পইচাটো লৈ যোৱা নাই তো সেইটো বিষয়ক লৈ পেলাই বহুতখিনি কথা চলিল আৰু আহিল আপোনাৰ এটা বিভানী টিগাৰ ঘৰ আৰু এটাতো আহিল আপোনাৰ এজন বেনিফিচিয়াৰী তেওঁলোকৰ আহিল বিভানী টিকা আহিল এটাতো আহিল আপোনাৰ জুস্পিনা লাখৰা তিনিটাৰ যিটো মিডিয়াত ওলাল তিনিজন বেনিফিচিয়াৰীৰ কথা তো তেওঁলোকৰ কথাটো মই অলপ দাঙি ধৰিবলৈ ইচ্ছা কৰিছোঁ যেনেকৈ জুস্পিনা লাখৰা এতিয়া অলপ ঠিক ঠাক আমি ডকুমেণ্টেৰী মানে গ'লে মানে ভাল হয় কাৰণে মই আপোনালোকৰ ডকুমেণ্টটো মই দাঙি ধৰিছোঁ বিভানী টিকা তেওঁৰ ঘৰটোত FTOটো মাৰা হৈছিলে 2024 চনৰ 12 তাৰিখ জানুৱাৰী আৰু তেওঁলোকে পইচাতে মানে উইথড্ৰ কৰিছে 13 তাৰিখ জানুৱাৰী 2024 আজিলৈকে জানুৱাৰীৰ পৰা কেইমাহ হ'ব 6 মাহ ধৰক তো 6 মাহ তেওঁলোকৰ যিটো ফ্লিণ্ট এৰিয়া এইটো কমপ্লিট হোৱা নাই সেইকাৰণে তেওঁলোককো তাত যোৱাকালি আমি যেতিয়া ফিজিকেলি ভেৰিফিকেশ্যন কৰিবলৈ গ'লোঁ অতি সোনকালে কৰিবলৈ দিছে তেওঁলোকৰ সমস্যাটো সেইটো যে মিস্ত্ৰী পোৱা নাই কিবা কিবি পোৱা নাই আবিজাবি পোৱা নাই বহুতখিনি কথা আৰু মেটেৰিয়েল কিছুমান পোৱা নাই সেইটো কথা কিন্তু যিহেতু তেওঁক যথেষ্ট সময় দিয়া হৈছে তেওঁ সেইটো কৰিব লাগিব আৰু তেখেতে ইতিমধ্যে আমি জানা মতে যোৱাকালিৰ পৰা কামটো আৰম্ভ কৰিছে তো ইমানখিনিৰ একো অসুবিধা নাই অসুবিধাটো হৈছে কি লুণ্ঠন আৰু কাৰাপশ্যনৰ কথা তো আপোনালোকৰ জৰিয়তে মই জনাবলৈ ইচ্ছা কৰিছোঁ PMEYGৰ টকাত ঘৰ বনোৱাৰ ক্ষেত্ৰত ইয়াক ডেভেলপমেণ্ট ব্লক ফালৰ পৰা আৰু এইটো PMEYG এইটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চৰকাৰৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইয়াত কোনো ধৰণৰ ঠিকা দিয়া নাযায় আৰু এইটো ডেভেলপমেণ্ট ব্লকে কেতিয়াও ঠিকা নিদিয়ে ইয়াত ঠিকাদাৰী কনচেপ্ট ইয়াত আহি নপৰে তো ইণ্টাৰপ্ৰিটেশ্যনটো এনেকুৱা ধৰণৰ হ'ব পাৰে যে বেনিফিচিয়াৰীয়ে কোনোবা এজন ব্যক্তিক যদি কৰিব দিছে তেওঁ ব্যক্তিগতভাৱে কাৰোবাক ঠিকা দিছে নেকি সেইটো এটা ইণ্টাৰপ্ৰিটেশ্যন হ'ব পাৰে কিন্তু সাধাৰণতে সেইটো ক্ষেত্ৰত কেতিয়াও ঠিকা দিয়া নাযায় কিবা এটা কাৰণত বেনিফিচিয়াৰী নিজে বনাব পৰা নাই তেওঁৰে XYZ কোনোবা ওচৰে পাঁজৰে মানুহ আছে আৰু তেখেতে মানে কম মানে মানুহ থকা বা ব্যক্তি থকা ঘৰৰ যদি ব্যক্তি হয় বুঢ়ী মানুহ হ'ব পাৰে তেওঁ মেটেৰিয়েল কিনিবলৈ কাৰণে অসুবিধা হ'ব পাৰে ওচৰৰ মানুহ কাগজ যদি দিছে সেইটোৰ তেখেতসকলৰ আণ্ডাৰষ্টেণ্ডিঙৰ কথা কিন্তু বিশেষকৈ ৰেছপনচিবিলিটিটো কাৰ হাতত থাকিব বেনিফিচিয়াৰীৰ হাতত থাকিব ইয়াৰ কাৰণে মই আপোনালোকক জনাওঁ ঠিকা বা লুণ্ঠন কৰা কথাটো বাদেই দিয়ক PMEYGক মাননীয় মুখ্যমন্ত্ৰী
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এনেকুৱা কনচাৰ্ণ হয় যে সেইটো প্ৰত্যেক মাহে সেইটো বিষয়ত ৰিভিউ মিটিং লোৱা হৈ যায় ক'ত কি হৈ আছে কি হোৱা নাই কিয় পলম হৈ আছে কিয় পলম হোৱা নাই তো যোৱা যিটো মই ক'লোঁ 15-20 দিনৰ আগত এটা ৰিভিউ হৈ গ'ল আৰু ইয়াৰ পিছতো আমি মানে যিটো পাৰ্টিৰ তৰফৰ পৰা আমিও কাম কৰোঁ পাৰ্টিৰ তৰফৰ পৰাও আমি যোৱা তাৰমানে এক সপ্তাহমানৰ আগত 10 দিনমান হ'ল 10 দিনমানৰ আগত আমি এটা ৰিভিউ কৰিছোঁ DRDAত উইথ মানে গভৰ্ণমেণ্ট অফিচিয়েলবিলাকক লৈ পেলাই তেনেকুৱা মানে ৰিভিউ এইটো বিষয়ত হৈয়ে থাকে তো ইয়াত কোনটো পক্ষত কেনেকৈ কাক ঠিকা দিছে কেনেকৈ মানে লুণ্ঠন কৰিব পাৰিব সেইটো কথা ইয়াত আহি নপৰে আৰু আপোনালোকে উইথ ডকুমেণ্টছ আপোনালোকে চাব পাৰিব যে PMAYG বিশেষকৈ PMAYG ক্ষেত্ৰত কোনটো লেভেলত কিমানখিনি লুণ্ঠন কোনে কৰিব পাৰিছে মই আপোনালোকক উদাহৰণ দিওঁ PMAYGটোৰ যোনে বেনিফিচিয়াৰী হয় তেখেতে যদি কিবা এটা কাৰণত মাইগ্ৰেট নহয় সেইটো জাগাৰ পৰা তেতিয়াহ'লে তেওঁৰ ঘৰটো যিকোনো প্ৰকাৰত হ'বই লাগিব ইভেন বেনিফিচিয়াৰী যদি অপব্যৱহাৰ কৰিছে তথাপিও হ'ব লাগিব আৰু ছেকেণ্ডলি কথাটো আহিল কোনোবা এজন দুজন ব্যক্তি তেওঁলোকেতো ইয়াত হাৰি নাযায় আমাৰ TCLCC এৰিয়াত আৰু ডেভেলপমেণ্ট ব্লকৰ ভিতৰত 32টা চেয়াৰমেন আছে তো এই চেয়াৰমেনবিলাকৰ ভিতৰত বৰলা BCDCৰ চেয়াৰমেনৰ নামটো হ'ল আলমা বসুমতাৰী তেখেত আৰু কোনোবা আমাৰ ছপনগাঁও BCDCৰ চেয়াৰমেন আছে আমাৰ সাগৰ বসুমতাৰী আৰু তেনেকৈ আমাৰ প্ৰেম তামাং আছে প্ৰদীপ ভুজেল আছে কোনো এজন ব্যক্তি ইয়াত ডিফাৰেঞ্চ নাই চবেই কাম কৰিছে আৰু সব গোটেইটো BCDCত কিমান মানে PMAYG ঘৰ মানে এলোকেশ্যন হৈছে কাম কৰিছে গোটেইটো ৰেকৰ্ড আমাৰ তাত আছে আৰু কোনোবা চেয়াৰমেন এজনে যে মানে তেনেকৈ লুণ্ঠন কৰিব পাৰিব বিশেষকৈ কৈছোঁ মই বিশেষকৈ আপোনাৰ এইটো PMAYGৰ ক্ষেত্ৰত ইয়াত নহ'ব কাৰণ 2017-18 চনৰ এলোকেটেড যিটো PMAYG ঘৰ হয় পুৰণা এইটো ঘৰটো এতিয়া ছপনগাঁও BCDCত সাগৰ বসুমতাৰীয়ে এতিয়া কৰিছে কিন্তু এই সময়ৰ চেয়াৰমেন বেলেগ আছিলে এই সময়ৰ চেয়াৰমেনে যদি মানে নিজৰ দায়িত্বত থকা সময়ত বহুতখিনি অসুবিধা হৈ গ'ল কিবা কিবি হৈ গ'ল যদি তেখেতে তেখেতৰ লায়াবিলিটিজ কিবা আছে তেখেতে কৰিব লাগিব বা কৰিছে তেনেকুৱা ধৰণৰ কিন্তু মই উদাহৰণটো দিছোঁ সাগৰ বসুমতাৰী বৰ্তমান চেয়াৰমেন হয় ছপনগাঁও কিন্তু এই সময়ৰ ঘৰটো কামুলিটিভাৱে এতিয়াও কৰি আছে আৰু গোটেইটো পাৰ্চেণ্টেজত কাউণ্ট হ'ব এই পুৰণা ঘৰ হ'লেও 2017-18 আৰু 18-19 20-21 এই পৰ্যন্ত এইটো ঘৰটো যোনটো হৈছে বৰ্তমানৰ যিটো এলোকেটেড ঘৰ আমাৰ এই কিবাৰ এইটো হৈছে 2021 আৰু 22 হয় এইটো সময়ৰ চেয়াৰমেন আলমা বসুমতাৰী হয় বৰলা তেখেতৰ পিছতো কোনোবা যদি চেয়াৰমেন হ'ব বা এতিয়া তেখেতে যদিও নাথাকে এইটো কোনোবা ইয়াত নকৰাকৈ থাকিব নোৱাৰে কাৰণ যিমান PRI পাব্লিক ৰিপ্ৰেজেণ্টেটিভ ইনষ্টিটিউচনৰ পৰা যিমানখিনি আহিছে তেওঁলোকে পাব্লিকৰ কাৰণে কামটো কৰি দিব লাগিব আৰু কৰিব PMAYGৰ ক্ষেত্ৰত কোনো পধ্যে ইয়াত যদি বেনিফিচিয়াৰী কোড কিবা নকৰে জড়িত নাথাকে ইয়াত এইটো পইচাটো আপোনাৰ পৰা কোনো ওলাই ল'ব নোৱাৰে এইটো বিষয়ত মই আহিম মই অলপমান আৰু মোক ক্লিয়াৰিফিকেশ্যন কৰিব দিয়ক অলপমান মই এইটো বিষয়ত আহিম মই মানে কমপ্লিটলি এইটো বিষয়টো মোৰ মগজত আছে মই আহিম কিন্তু মই এটা কথা ক'বলৈ ইচ্ছা কৰিছোঁ যে PMAYGৰ যিহেতু ক্ষেত্ৰত আমি অলপ গভীৰভাৱে যদি ভিতৰৰ পৰা নাহে আমাৰ ৰিপৰ্টিংটো ভুল হ'ব পাৰে আপোনালোকৰো কেনেকুৱাভাৱে মানে ইণ্টাৰপ্ৰিটেশ্যনটো ভুল হ'ব পাৰে সেইকাৰণে মই কৈছোঁ যেনেকৈ মোৰ মিডিয়া বন্ধু মই চিনি পাওঁ ভালদৰে আমাৰ মুছাদিক হুছেইন ডাঙৰীয়া মোৰে খুব ভাল বন্ধু হয় তেখেতৰ ৰিপৰ্টিঙত সেইটোও ভুল হৈছে চাগে হ'ব পাৰে কাৰণ কাগজটো তেওঁৰ হাতত নাছিলে বেনিফিচিয়াৰী যিটো কথা কৈছে এইটো তেওঁ শুনি পাইছে কাৰণে তেওঁ কথাটো কৈছে হ'ব পাৰে এইটো বেলেগ চেপ্টাৰ হয় মই পাৰ্চনেলি কাকো একো এটা কথা ক'ব মই যোৱা নাই এইটো কথা হৈছে কি যিটো অথেণ্টিকেশ্যনটোৰ বিষয়ত আপোনালোকে মানে লোৱাটো উচিত বুলি মই ভাবোঁ আৰু তেখেতে লোৱাটো উচিত বুলি মই ভাবোঁ মই ক'বলৈ লৈছোঁ কি ঠিক তেনেধৰণৰ মই ক'লোঁ যে 2017-18 কথাও মই আনিলোঁ এতিয়ালৈকে যিমানখিনি PMAYG এলোকেশ্যন আছে এই গোটেইটো কামুলেটিভভাৱে আমাৰ তাত কাউণ্ট হয় ডেভেলপমেণ্ট ব্লকত তো মই আপোনালোকৰ এটা ৰেকৰ্ড আৰু ক'বলৈ ইচ্ছা কৰিছোঁ ওদালগুৰি ডেভেলপমেণ্ট ব্লকত বহুত ঘৰ মানে PMAYG ঘৰ বনি আছে গোটেইটো ডেভেলপমেণ্ট ব্লকৰ বৰ্তমানৰ যিটো কিবা হয়
ৰেকৰ্ড প্ৰগ্ৰেছ ৰেকৰ্ড হয় ইয়াত 76.65 হয় প্ৰগ্ৰেছ ৰিপৰ্ট অন্য ডেভেলপমেণ্ট ব্লকৰ পৰা আমাৰতো যথেষ্ট কম হ'ব পাৰে তথাপিও প্ৰগ্ৰেছ ৰিপৰ্টটো মানে ইমানখিনি বৰ্তমান এজ অফ মানে 6 তাৰিখলৈকে কাৰণ মই 6 তাৰিখত তাতে গৈছিলোঁ তাৰ আগততো আপোনাৰ আছিলে তাৰমানে ৰেকৰ্ডটো বহুত কমচে কম 2 মাহৰ আগত আমাৰ ৰেকৰ্ডটো আছিলে 66.52 2 মাহৰ আগত কিন্তু 2 মাহৰ ভিতৰত আহিল আপোনাৰ 76.65 আহিল এইটো হ'ল গোটেইটো ডেভেলপমেণ্ট ব্লকৰ এটা কি বুলি কয় পাৰ্চেণ্টেজ আহিল মোৰ মানে TCLCC এৰিয়াৰ য'ত নেকি আলমা বসুমতাৰীও আৰু চবেই যিটো তেওঁলোকে চেয়াৰমেন হয় মোৰ TCLCC এৰিয়াৰ পাৰ্চেণ্টেজটো অন 7 যোৱাকালিলৈকে 79.13 এজ হ'ল প্ৰগ্ৰেছ ৰিপৰ্টটো মানে অভাৰঅল যিটো প্ৰগ্ৰেছ ৰিপৰ্ট ইয়াতে মানে মোৰ যিটো TCLCC মানে অলপ মানে বেছি মোৰ লেভেলটো চাবলৈ গ'লে কিন্তু সেই বুলি মই বেলেগক বহুত কম হৈছে বুলি মই ক'ব যোৱা নাই বহুত ফেক্টৰ থাকিব পাৰে আৰু বেলেগৰ ৰিপৰ্টটো মই দাঙি ধৰিব ইচ্ছা কৰা নাই মই অভাৰঅল ডেভেলপমেণ্ট ব্লকৰ কথাটো কৈছোঁ কিন্তু আমাৰ কনচাৰ্ণটো হ'ব পাব্লিকৰ কাম হ'ব লাগিব আৰু ডেভেলপমেণ্ট ব্লকে সেইটো কৰিব লাগিব তো মই আকৌ আপোনালোকক উদুৱাই দিছোঁ যে PMAYৰ ক্ষেত্ৰত যে বেনিফিচিয়াৰী খুদ জড়িত হয় আৰু এইটো ছেকেণ্ড পাৰ্চন কোনেও যদি তেওঁৰ ইচ্ছা নাথাকে এইটো পইচাটো ওলাই লৈ লুণ্ঠন কৰিব নোৱাৰে কাৰণ ইয়াৰ মনিটৰিং পাৰ্টটো এনেকুৱা ধৰণৰ মনিটৰিং পাৰ্ট প্ৰথমত কৰিব দিয়া যায় ফ্লিণ্ট এৰিয়া যোনটো 32,500 টকা দিয়া যায় 32,500 টকা এইটোৰ পৰা তেওঁলোকে ফ্লিণ্ট এৰিয়া কমপ্লিট কৰিব লাগে আৰু সেইটো কমপ্লিট কৰাৰ পিছত যেতিয়া চৰকাৰে বা ডেভেলপমেণ্ট ব্লকৰ অথৰিটিয়ে চৰকাৰৰ এজেঞ্চিয়ে মানে হয় তেখেতে বনালে ফিজিকেলি ভেৰিফাই কৰে তেতিয়া আকৌ এইটো ছেকেণ্ড ইনষ্টলমেণ্টৰ কাৰণে FTO মাৰা হয় ৰেজিষ্টাৰ কৰা হয় তো তেনেকৈ তেখেতে ফ্লিণ্ট এৰিয়া কমপ্লিট কৰিব লাগিব তাৰ পিছতে আকৌ আহিল আপোনাৰ 48,750 এইটো যেতিয়া তেওঁক FTO মাৰা হ'ব তেওঁ কমপ্লিটলি ৱালটো বনাব লাগিব মাত্ৰ ওপৰৰ ৰুফিংটো বাদ দি পেলাই তাৰপিছত আকৌ 48,750 ৰুপিজ ইয়াত খণ্ড তাৰমানে বস্তুটো কৰা হৈছে আৰু এইটো গোটেইটো বেনিফিচিয়াৰীয়ে নিজে উইলিংলি উইথড্ৰ কৰিব লাগিব আৰু তেওঁ বনাব লাগিব ইন এ টাইম ফ্ৰেম যদি টাইম ফ্ৰেমত তেওঁ কৰিব নোৱাৰা যায় তেতিয়াহ'লে তেওঁক আপোনাৰ নটিচ দিয়া যায় ব্লকৰ ফালৰ পৰা ঠিক আছে ইমানখিনি হৈছে